Hello friends, Aponalokk swagatom jonaiso Aponalokr priyo channel Arrnov Sharma A ejadoloi. Pun prothome xamuh অসমবাসীক মোৰ ফালৰ পৰা মোৰ চেনেলৰ torofr পৰা ভোগালী বিহুৰ আন্তৰিকতাৰে শুভেচ্ছা যাচিলো। ধন্যবাদ। জয় আই অসম। আমি যাব ওলাইছো বৰ্তমান এতিয়া শুৱালকুছি বস্ত্ৰনগৰীৰ পৰা হাজো তীৰ্থস্থানলৈ। আহি থাকক মোৰ লগত, ভিডিঅ'টো চাই থাকক, এনজয় কৰক। নহয়, ৰাতিপুৱা 4:30 বজাত ইয়াৰ পৰা যাম হাজোলৈকে শুৱালকুছি বস্ত্ৰনগৰীৰ পৰা। এখন দুখন নহয়, 10-15খন 20খন গাড়ী আপুনি চাই ল'ব পাৰে। এইটো আছে মোৰ লগতে। হাজো তীৰ্থস্থান পালোঁ। ইয়াতে গাড়ীখন পাৰ্কিং কৰি মই ফুল আনিবলৈ যাওঁ মন্দিৰৰ বাবে। এই দাদাজনে ফুল, চাকি, ধূপ আৰু এই কিবা মিঠাই দিছে, কিবা এই বগা কালাৰৰ। এইটো ল'লোঁ, মই গৈ আছোঁ। এই ৰ'ব মোক ল'বলৈ দিয়ক। এই ল'লোঁ, গৈ আছোঁ। আহক, ভিডিঅ'টো চাই থাকক। মোৰ লগৰ ল'ৰা এইবোৰ। বলক এই চাইড দিয়ক অলপ চাইড দিয়ক। অতি সুন্দৰৰে গেটটো সজাই থৈ দিছে। বলক আমি ভিতৰলৈ যাওঁ। এইখন হ'ল গেট হয় হাজো তীৰ্থস্থানৰ। এইবোৰ চিৰিৰে মই গৈ আছোঁ। আহক, মোৰ লগত চাই থাকক ভিডিঅ'টো। এয়া আহি পালোঁ। বহুত ভাগৰ লাগিলে, মানে চিৰি বহুত আছে। আহিব পাৰে আপুনি। হওক, ভিতৰলৈ যাওঁ। ইয়াতে আমি চাকি বন্তি জ্বলালোঁ। ইয়াতে সেৱা ল'লোঁ ভগৱানৰ ওচৰত। বলক আকৌ ভিতৰত গৈ আছোঁ। ইয়াতেও জ্বলালোঁ চাকি বন্তি। মোৰ লগৰ ল'ৰাবোৰে জ্বলাই আছে চাকি বন্তি ইয়াতে। এয়া মন্দিৰৰ মুখ্য প্ৰৱেশ দ্বাৰত আমি গৈ আছোঁ সেৱা ল'বৰ বাবে। ভিতৰত কেমেৰা এলাউ নাই, বাবে মই কাটিব লগা হৈছে। ধন্যবাদ। আমি হাজো মন্দিৰৰ পৰা ওলাই শুৱালকুছিলৈ উভতি আছোঁ। চাই থাকক ভিডিঅ'টো।
স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় চেনেল অৰ্ণৱ শৰ্মা আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব সাবস্ক্ৰাইব কৰি দিব যদি বেছিকৈ ভাল পাইছে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম